কাইলৈ ফাকুৱা নহয় মই পাপাক কওঁগে ফাকুৱা কেইটামান কিনিবলৈ टूटा हुआ दिल का टुकड़ा আইও পাপা তুমি এইটো কি গান গাইছা এলা তই আকৌ কেলে আহিছ মাথা চুবাবলৈ কি অকল মাথা চুবাবলৈ আহুনি হা হ'ব কেলে আহিছ কচোন তই কাইলৈ মানে ফাকুৱা নহয় জানো সেইকাৰণে ফাকুৱা কিনিব লাগে আকৌ সেইটো তুমি গম নোপোৱা নি হে ফাকুৱা লাগেতো গোবৰ সানি দিব পৰা নাই হা গোবৰ সানে নি মানুহে হা আমি আগতে গোবৰহে সানো তই গম নাপাও নি তই গোবৰে সানিব লাগিব বল মই একো কথা গম নাপাওঁ মোক গোবৰ নালাগে মই কিনিম ফাকুৱা এক থাপৰ মাৰি মই কলোৱা মই মাক কৈ দিম মাক ক'ব নালাগে বল বল মই কিনি দিম বল 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 তুমি এতিয়াহে গম পাইছা না হ'ব হ'ব ইমান তেজেদি ফালিব নালাগে বল বল ব'লা পাপা বিলাহী দেদাৰ ঘৰ পাই গ'লো ব'লা বিলাহী দেদাকো লৈ যাওঁ বল বল বিলাহী দা তোমালোক দুজন কিয় আহিছা আপুনি ফাকুৱাৰ কথা পাহৰিলে নি কাইলৈ ফাকুৱা নহয় আপুনি ফাকুৱা নিকিনে নি মই ফাকুৱাৰ কথা পাহৰিছিলো নহয় ব'লা ফাকুৱা কিনোগে তেনেহ'লে ব'লক তেনেহ'লে আমি ফাকুৱা কিনিবলৈ গৈছিলোঁ ৰ'বা মই পইচাটো লৈ আহোঁগৈ ঘৰৰ পৰা লৈ আনোগে যাওক I'm coming ব'লক দেৰি নকৰো পটককৈ আনিব লাগে আৰু কাইলৈ ফাকুৱা এনেকুৱা মজা লাগিছে ব'লা ব'লা মোৰ গাটো কণী দিয়নি লাগি গৈছে ব'লা ব'লা এই ল'ৰা 200-300 মানৰ বস্তু ল'বি আকৌ বুজি পাইছ নাই 200-300-400 এনেকুৱা বস্তু ল'বি তই মই 200-300 নহয় 1 লাখ 2 লাখে ল'ম জোখতকৈ বেছি হ'ল নেকি মই এনে জামানি কৈছোঁ জামানি ব'লা ব'লা এতিয়া আপুনি কি কৈছে মই 400 মান গোটাই ল'ম বুলি ভাবিছো আপুনি ষ্টাৰ গোটা ল'ম বুলি কেলে ভাবিছে মই ফাকুৱা দিনাখনি চাই পুৰা গঢ়ি দিম আইঅ বটি আপুনি কি কৈছে আপুনি মিছাকে কৈছে ন নাই নাই মই সঁচা কথাহে কৈছো আইঅ আপোনাৰ পৰা এতিয়া লুকাইহে থাকিব লাগিব লুকাই নাথাকিলে গ'লো আৰু আপোনাৰ পৰা আপুনি চিন্তা নকৰিব মই আপোনাক চৌকা সানি নিদো নহয় আপুনি এবাৰ চৌকা পালেগে চাইহে কৈ আছিলে অথনিপা নাই নাই মোৰ ভুলতে মুখৰ পৰা ওলাই গ'ল নহয় তেনেহ'লে বাচিছো পাই আপোনাৰ পৰা আপুনি মোক হেলেপ কৰি দিব নি হেলেপ আপুনি মোৰ প্ৰিয় নহয় জানো মোক কিয় হেলাপ কৰি নিদিব তেনেহ'লে ব'লক আপুনি হেলেপ কৰি দিব মোক ব'লক দূৰ আছে দেই দোকানখন দূৰটো আছে পাই ইমান দেৰি পৰা খোজকাঢ়ি গৈ আছো দোকানখনহে পোৱা নাই গৈ থাকো পাই যামগে দোকানখন ধুম মচালে ধুম ধুম আপুনি ধুম মচালে ধুম গাই আছে নি ভাইটি কোনো কাষ্টমাৰে নাহে সেইকাৰণে ধুম মচালে ধুম গাই আছো আপোনালোক হলি বস্তু কিনিবলৈ আহিছে নেকি আমি হলি বস্তুৱে কিনিবলৈ আহিছিলো আপুনি মজা জেগালৈ আহিছে ইয়াত হলি বস্তু পুৰা কম দামত পাব এনে এক পেটি ৰঙত কিমান দাম বা আপোনালোক চিনাকি কাৰণে 100-200 আপুনি 100-200 পালেগেনো 10 টকা 20 টকাহে আপোনালোকক জমনি কৈছো জুমনি আচলতে 20 টকা 25 টকা 50 টকা যি লয় দিব 3 পেটিত আপুনি 50 টকা এটা দি দিব খুললি মানে সৰু ল'ৰাটোক লাগে নে কি নহয় মোক লাগে আপুনি জানেই দেখোন সৰু ল'ৰাটোক লাগে বুলি আপুনি সুধিছে কেলে মই জুমনি কৈছো জুমনি আছে কি ৰং লাগে ৰামধেনু ৰং আছে গাহৰি ৰং আছে আপোনাৰ নিচিনা ৰং আছে নাই ৰঙা আৰু কোলা মিক্স লাগিব কো দেই মিক্স ভাইটি মোৰ নিচিনা ৰং নাপাবা নহয় মিক্স কালাৰ ৰামধেনু কালাৰকে দি দিয়ক ভাইটি মই ৰামধেনু কালাৰটো এনেহে কৈছিলো আৰু গাহৰি কালাৰটো এনেহে কৈছিলো ৰামধেনু গাহৰি কালাৰ নাথাকে নহয় মই জানিছিলো আপুনি মিছাই কৈছে বুলি ৰঙা আছে কোলা আছে বগা আছে যি ৰং লোৱা তেনেহ'লে বগাই পেটি ৰঙা পেটি সেউজীয়া পেটি তাৰপিছত আকৌ হালধীয়া পেটি দি দিয়ক ফিচকাৰী নালাগে নি ফিচকাৰী এটা দি দিব ৰ'বা ফিচকাৰী এটা আৰু ৰং কেইটা ন দিছো ৰ'বা
এইটো লোৱা তোমাৰ ভগ পলিথিন দিয়ক এই দাদা মোকো ৰং লাগিছিলে নহয় ৰং পাম নাই খতম হ'ল নে আছে দাদা আপুনি খতম হ'ব বুলি ভাবিবই নালাগে এইমাত্ৰ আপোনাৰ দুজন আহিছে আৰু কোনো অহাই নাই তেনেহ'লে মোক ফিচকাই নালাগে 10 পেটি ৰং দি দিয়ক ৰ'ব দিছো আৰু কি লাগিব কওক এই আমাৰ তাত গোবৰ নাই বুলি ক'ব পাৰি আপুনি গোবৰ কিছুমান দি দিয়কচোন গোবৰ অকণমান দি দিম ৰ'ব আপুনি চিন্তা কিয় কৰিছে গোবৰটোত আপুনি 10 টকা 20 টকা ল'ব নাই আকৌ 10 টকা 20 টকা ল'বলৈহে মই ল'ম আপুনি চিন্তা কিয় কৰিছে মই 5 টকাতে আপোনাক গোবৰ সৰহকে দি দিম নহয় আপুনি বেলেগ এটা পলিথিনত গোবৰটো ভৰাই দিব আমাৰ ওচৰত আকৌ হাতী গোবৰো আছে লাগিব নেকি হাতী গোবৰকে দি দিব আজি ইমান দেৰি কৈছে এজনে মই পলিথিনত ভৰাই দিলো ঘোলা কণী আছে নাই ঘোলা কণী ঘোলা কণী আছে নহয় আপুনি কিয় চিন্তা কৰিছে ঘোলা কণী দি দিব 7-8টা মান দি দিম আপুনি চিন্তা নকৰিব ফুটছাই দি দিয়ক ফুটছাই মই অকল গেছতে ব্যৱহাৰ কৰোঁ যে গেছবিলাকে আছে আৰু আপুনি ফুটছাই অকণমান দি দিয়ক ফুটছাই দি দিছো আপুনি চিন্তা নকৰিব ইমান দেৰি কৈছে নে এজনে দোকানী আহক ৰ'ব মই ফুটছাইটো ওলাই আছো পটককে লৈ আহক আনিছো এই কাইলে হলি এনেকুৱা মজা লাগিছে মেলো লাগি গৈছে আহি আছো হৈ গ'ল এইটো লওক আপোনাৰ পলিথিন